নিৰাপত্তা খাতিৰত সীমাটো দেখুৱাই দিবলৈ কৈছোঁ তাৰপিছত কেমেৰা বনাই দিয়া হৈ যাব আৰু কৰি থাকিব আপোনালোকে নিজে জানিছে মোৰ ক'ত আছে নহয় জানো গতিকে মোৰ যাতে ক্ষতি নহয় আৰু কৈ দিয়া আছে যিমান মানে মূল্যৱান বস্তু আছে লৈ যোৱা কোনো টেনশ্যন নাই কৈ দিছোঁ পানীও হ'ব ট্ৰেক্টৰ নাযাব সিদিনা গাড়ী থাকিব আপোনালোকে কোনফালে বঙালমাৰৰ মানুহে নোটিছ পাইছে মানে ইয়াত এটা লিষ্ট আছে মানে ইয়াত এটা লিষ্ট বিচাৰিছে কোন ৰিজাৰ্ভত থাকে খেতি কৰে যেতিয়া এই কথাটো কৈছে তেতিয়া গোটেই বঙালমাৰ এটা লিষ্ট পাহাৰবন বনাঞ্চলত অবৈধ বেদখল হৈ আছে অকল খালি এটা জনগোষ্ঠীকে আপোনালোকৰ ফালৰ পৰা দেখুওৱা হৈ আছে মই অনুৰোধ জনাম আপোনালোককো যে সকলো জনগোষ্ঠীৰ মানুহক যাতে দেখায় আৰু কথা হ'ল কি আমাৰ মানুহ যিকেইজন কম সংখ্যক মানুহ আছে সেইকেইজন মানুহক যদি আপোনালোক মই বিশেষভাৱে আপোনালোকৰ জৰিয়তে জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ তেখেতসকলে যাতে মাটি দেখাই দিয়ে যে ক'ত মানে কেম্পটো বনাব পৰা যায় আৰু কেম্পটো বনাই দিয়ে যাতে তাৰ কাৰণে অনুৰোধ জনাইছোঁ লগতে যিকেইজন মানুহ ইয়াত সোমাই আছিলে আৰু ইয়াত আহি পেলাই দেখিলোঁ যে সীমা ডি ৰিজাৰ্ভত সীমা দেখাইছে তিনিটা সীমা হয় নেকি কওক আমি যদি চিভিলক সোধোঁ চিভিলে কয় যে আমি সীমা আমাৰ দেখুওৱাৰ দায়িত্ব নহয় এইটো হ'ল ফৰেষ্টে দেখাব ফৰেষ্টৰ এক্সট্ৰা মেপ আছে এক্সট্ৰা তেখেতসকলে মণ্ডল আছে এইবিলাক কথা আমি জিলা প্ৰশাসনক অনুৰোধ জনাম যাতে তেখেতসকলে আহি পেলাই সীমাটো প্ৰথমত নিৰ্ধাৰণ কৰি দিয়ক আমাৰ মানুহ যিকেইজন মানুহ জংঘলত সোমাই আছে তেখেতসকলক আমি আমাৰ ফালৰ পৰা জিলা আমচুৰ ফালৰ পৰা আজি কথা দিলোঁ তেখেতসকলক আমি ওলাই অনাৰ আমি গোটেইখিনি আমি প্ৰচেষ্টা কৰি পেলাই তেখেতক লৈ আহিম কোনো ধৰণৰ বুলডোজাৰ নালাগে আজি ইমান দিনৰ পৰা নোটিছ দিছে যিকেইজন এনেকুৱা শুনিছোঁ ইয়াত আহি পেলাই আৰু তেখেতসকলে যিকেইজন সীমা থাকে সীমাৰ বাহিৰতো আপোনাৰ নোটিছ মাৰিছে এইটো কেনেকৈ হ'ব পাৰিলে যদি আহি পেলাই ইয়াত কোনো ফৰেষ্টৰ মানুহে কি কিবা নিচা চিচা খাই পেলাই আহি পেলাই কি আপোনাৰ সীমা নিৰ্ধাৰণ কৰিছে নেকি পুতি থৈ গৈছে নেকি তিনিবাৰকৈ তিনিটা এইটো কেনেকুৱা ধৰণৰ সীমা আৰে সীমাটো যিকোনো এটা হ'ব চিভিলত কেলৈ সোমাই গৈছে চিভিলত কৈ আছে চিভিলত সোমাই গৈছে পাই গৈছে তেখেতসকলে দেখাব আমাক এতিয়া কথা হ'ল চৰকাৰক অনুৰোধ জনাইছোঁ তেখেতসকলে সীমাটো প্ৰথম নিৰ্ধাৰণ কৰক আমাৰ মানুহ যিকেইজন আছে আমি ধুনীয়াকৈ ওলাই লৈ আনিম ইয়াত কোনো ধৰণৰ সন্দেহ নাই আৰু অনতিপলমে যাতে চৰকাৰে এই প্ৰতিটো জনগোষ্ঠীৰ মানুহ ইয়াত কিন্তু আপোনাৰ মাটি দখল কৰি ৰাখিছে আৰু জংঘল দখল কৰি ৰাখিছে তেখেতসকলক যাতে সকলো একে সমান চকুৰে চায় তাৰ বাবে আমি অনুৰোধ জনাইছোঁ ধন্যবাদ তাত থকা আৰু যদি বেলেগ লেণ্ডলেছ মানুহ আছে ইয়াত আহিব বহিব পাৰিব গতিকে ইয়াতকৈ আৰু ভাল জেগা আপুনি এইখিনি অঞ্চলত বিচাৰি পোৱাটো হয়তো আপুনি ইয়াত বেছিকৈ ঘূৰিছে আমিতো ঘূৰাও নাই আমি নাজানিম কিন্তু আমাৰ দৃষ্টিগোচৰ হৈছে এইখন মাটিয়ে ধুনীয়া গতিকে আপোনাক আমি জনাইছোঁ ৰিকুৱেষ্টো কৰিছোঁ যে এইখিনি মাটি আপুনি কি অফিচিয়েলি কি কাম কৰিবলগীয়া আছে সেইখিনি কৰি পেলাই এই বস্তুখিনি সেই মানুহখিনিক আনি ইয়াত বহাই দিলে আৰু বেছি নাইতো আপোনালোক